মই কিন্তু বৰ বেলেগ ডেঞ্জাৰ দেই হাতত তুলিয়েই কৈ দিলো কাপোৰ যে তই 1 মিটাৰ আনিছ গাঁৱৰে নবাৰী এজনীয়ে প্ৰেজেণ্ট কৰিলে দেউতা লং পেণ্ট এটা হ'বনে সৰু চামনা চিলালে হাফ পেণ্ট এটাও নহ'ব মোক যে লং পেণ্ট এটাহে লাগে বেলেগ ডেঞ্জাৰ কথা কলি উপায় এটা ওলাব কি উপায় ককাইদেউ পেণ্টটো তই জিন্দেগী ভৰ কোচাই পিন্ধিব লাগিব কিয় কলো নহয় মই বেলেগ ডেঞ্জাৰ মানুহ আনৰ কাপোৰ কাটি আনি তোৰ পেণ্টৰ তলফালে জোৰা লগাই দিম চিন্তা কৰিব নালাগে আজিকালিনো তলফালে কেইটা মানুহে চাই তই কলি যেতিয়া হ'ব আৰু দে চকটো লৈ লহি হাতখন দাং ভাত খাই আহিছ নে নোখোৱাকে আহিছ নোখোৱাকে কিমান খাৱ খাম আৰু ঠিক আছে 3 ইঞ্চি বহাই ৰাখিলো এইটো জোখত তই আধা কেজি চাউলৰ ভাত খালেও তোৰ পেন জিন্দেগী নহয় তই এতিয়া যা তোৰ পেনটো কিন্তু বৰ বেলেগ ডেঞ্জাৰ হ'ব দেই কেতিয়া দিব 2 মাহৰ পিছত 2 মাহৰ পিছত কিয় 3 মাহৰ আগতে দিয়া কাপোৰৰ ডেলিভাৰী মই দিব পৰা নাই যাও দাদা দোকানখন বন্ধ কৰিলি যে মই কিন্তু বৰ বেলেগ ডেঞ্জাৰ মানুহ দেই মন গলে দোকান খুলিবও পাৰো মন গলে দোকান বন্ধও কৰিব পাৰো বৰ বেয়া কথা হ'ল কি হ'ল তোৰ দোকানৰ ভিতৰত মোৰ হাৱাই চেণ্ডেলযোৰ থাকি গ'ল মানুহটো যে থাকি নগলি যেনে তেনে কিবা এটা কৰ এতিয়া কোনো উপায় নাই অহা সপ্তাহত খবৰ কৰিবি অহা সপ্তাহত মই কেইদিন কি পিন্ধি থাকিম সুধা বৰে থাকিবি আৰু তলৰ ফালে তোৰ কোনে চাই চালৰ ওপৰ ফালে চাব যা যা মোৰ ফালে ইমানকে কি চাই আছ আপোনাৰ মুখখন তই কিন্তু ডেঞ্জাৰ মানুহ দেই মই কিবা অমিতাভ বচ্চনৰ বোৱাৰীক নে কি দেউতা দেউতা মোৰ কাপোৰ কেতিয়া দিব কি কাপোৰ সিদিনাখন যে দি থৈ গৈছিলো লং পেনৰ কাপোৰটো মনত পৰিছে হোৱাই নাই নহয় নয় যদি কৈ দিব লাগে মই বেলেগ উপায় কৰিম নহয় বিশ্বাস কৰ পুষ্প বুটাম দেহে লগাব লাগিব এইটো কথা দেখোন মোক যোৱা সপ্তাহতো কৈ আছিলে মই কিমান ব্যস্ত তহঁতে কি বুজিবি মোৰ ঠাইত তহঁত হলে চুইচাইডেই কৰিলিহেঁতেন টকাবোৰ ঘটিছে বিয়াখন হলে পাতি ল'ব পৰা নাই 2 বছৰমান ধৈৰ্য ধৰিলে মোৰ ছোৱালীজনীকে বিয়া পাতি ল'ব পাৰিব ইমান ডেঞ্জাৰ কথা এটা কৈ দিব নালাগে নহয় মই কিন্তু অন্তত বৰ দুখ পাইছো দেই পুষ্প পেণ্টটো নোপোৱাৰ কাৰণে হ'বলা মই দুখ পোৱা নাই বিলাইছে নাই বিলাই থাক দেই মোৰ পেণ্টটো কেতিয়া দিব তই বৰ ডেঞ্জাৰ মানুহ দেই কৈছো নহয় পেণ্টটো হৈ আছে বুলি বুটামো চিলোৱা হৈ গ'ল আগফালে চেইনডাল লগাবলৈ বাকী আছে তেনেকৈ নিবি বৰ ডেঞ্জাৰ